নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'লৈকে ডবল ডিজিট মানে দুটা অংক বিশিষ্ট সংখ্যাৰ যোগ বিয়োগ অংক কৰাৰ সময়ত আমি কেনেকৈ ডাইৰেক্ট অংকবিলাক সমাধান কৰিব লাগে বা স্মল পেন বিগ পেন আৰু মিক্স পেন এই তিনিটা ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক আমি সমাধান কৰিব লাগিব তাৰ ওপৰত আমি প্ৰেক্টিছ কৰিলোঁ আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি এটা নতুন কথা শিকিম এই কথাটো হ'ল কি সেই অংকটোত যিকোনো এটা অংক ধৰি লওক ডবল ডিজিটৰে হওক বা ছিংগল ডিজিটৰে হওক ডবল ছিংগল তাৰমানে দুটা অংক বিশিষ্ট সংখ্যা লগত এটা অংক বিশিষ্ট সংখ্যাৰ যোগ বিয়োগ এই অংকবিলাকক কেনেকৈ একেলগে আমি দুটা ফৰ্মুলা একেলগে ব্যৱহাৰ কৰি সেই অংকবিলাক সমাধান কৰিব লাগিব সেই ফৰ্মুলাটো আপোনাৰ স্মল পেন বিগ পেনে হওক বা বিগ পেন মিক্স পেনে হওক বা স্মল পেন মিক্স পেনে হওক তেনেধৰণৰ এটা অংকতে একে সময়তে আমি দুটা ফৰ্মুলা ব্যৱহাৰ কৰিব লগা কিছুমান অংক আমি পাম সেই অংকবিলাক দুটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি কেনেকৈ সমাধান কৰিম এই ভিডিঅ'টোত আমি এই কৌশলটোৰ বিষয়ে আমি আলোচনা কৰিম আৰু তাৰ ওপৰত আমি অনুশীলন কৰিম এতিয়া আহক আমি আগবাঢ়ো স্ক্ৰীনত মন কৰক স্ক্ৰীনত চাওকচোন প্ৰথমটো অংকত আছে 45 + 5 হয়নে 45 + 5 তাৰমানে 45ৰ লগত আমি 5 যোগ কৰিব লাগে এতিয়া আহকচোন আমি এবাকাছ যিটো টুলছলৈ যাওঁ টুলছত আমি 45 বনাবৰ কাৰণে আমি কি কৰিম আমি টেন্স ৰুলত বাওঁ হাতেৰে 4টা আঙুলি উঠাই দিলোঁ বাওঁ হাতৰ আঙুলিৰে আমি 4টা বিট উঠালোঁ হয়নে আৰু ইফালে ওৱান্স ৰুলত আপাৰ বিট আমি বাওঁ হাতৰ আঙুলি নমাই দিলোঁ এইটো 45 আমাৰ হৈ গ'ল এতিয়া আমি ইয়াত 5 যোগ কৰিব লাগে হয়নে +5 কৰিব লাগে এতিয়া ইয়াত মন কৰক আমি +5 কৰিবৰ কাৰণে আমি ডাইৰেক্ট কৰিব পাৰিমনে বাৰু নোৱাৰোঁ আমাৰ স্মল পেনৰটো ব্যৱহাৰেই নহয় কাৰণ +5 5ৰ স্মল পেন আমাৰ নাই সেইকাৰণে আমাৰ 5ৰ কাৰণে আমি কি কৰিব লাগিব +5ৰ কাৰণে কি কৰিব লাগিব আমি বিগ পেন আৰু মিক্স পেন ব্যৱহাৰ কৰিব লাগিব কিন্তু ইয়াত আমি মিক্স পেন ব্যৱহাৰ কৰিব নালাগে আমি বিগ পেন ব্যৱহাৰ কৰিলেই হ'ল হয়নে কাৰণ আমি ইয়াত বিগ পেনৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছোঁ +5ৰ কাৰণে আমি কি কৰিব লাগে +5ৰ কাৰণে আমি -5 কৰিব লাগিব আৰু টেন্স ৰুলত +10 কৰিব লাগিব হয়নে মানে এটা বিট আমি উঠাব লাগিব এতিয়া ওৱান্স ৰুলত আমি +5ৰ কাৰণে বিগ পেনৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিলোঁ আমাৰ হৈ গ'ল হয়নে আমি ইয়াত বিগ পেন ফৰ্মুলা ব্যৱহাৰ কৰিলোঁ কিন্তু আমাৰ ইয়াত জানো বিগ পেন ফৰ্মুলা মতে আমি এটা বিট উঠাব পাৰিম আমাৰ ইয়াত এটা বিট আছেনে বাৰু নাইকিয়া তেতিয়াহ'লে সেই অৱস্থাত আমি কি কৰিম তাৰো কিবা এটা উপায় লাগিব আমাক তাৰ কাৰণে আমি কি কৰিম এতিয়া সেইকাৰণে আমি ইয়াত +5ৰ বিগ পেন আমাৰ কি হ'ল এটা বিট আহিব হয়নে আমি আমাৰ ইয়াত +1 কৰিব লাগিব টেন্সত আমি +1 কৰিব লাগিব এটা বিট প্লাছ কৰিব লাগিব তাকে এটা বিট প্লাছ কৰিবৰ কাৰণে আমাৰ ইয়াত বিটটো নাইকিয়া হয়নে এনেকৈ আমি ইয়াত কি কৰিম আমি আকৌ এতিয়া ইয়াত সেইকাৰণে +1ৰ স্মল পেনৰ ফৰ্মুলা আমি ইয়াত ব্যৱহাৰ কৰিম এটা কাৰণে কৰিম কাৰণ আমাৰ ওৱান্স ৰুলত আমি ব্যৱহাৰ কৰিলোঁ কি +5ৰ বিগ পেনৰ ফৰ্মুলা ব্যৱহাৰ কৰিলোঁ কৰাৰ লগে লগে আমাৰ ইয়াত কি হৈ গ'ল আমাৰ ইয়াত +1 হ'ব লাগিব কিন্তু আমি +1টো আমি ইয়াত ডাইৰেক্ট কৰিব পৰা নাই হয়নে বা আমাৰ ইয়াত কোনো উপায়ে নাই আমাৰ তলত কোনো বিধেই নাইকিয়া তেনেস্থলত আমি কি কৰিব লাগিব আমি +1টো কৰিবৰ কাৰণে আকৌ সেইকাৰণে +1ৰ আমি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব +1ৰ ফৰ্মুলাটো কি আছিলে +1ৰ ফৰ্মুলা মতে হ'ব -4 আৰু +5 হয়নে বাৰু কথাটো বুজি পাইছেনে বাৰু
যদি বুজা নাই আকৌ দেখুৱাই দিছোঁ আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হৈ আছে আমাৰ প্ৰথমতে কি লাগে 45 লাগে এইটো আমি 45 কৰি ললোঁ 45 আমাৰ হৈ গ'ল হয়নে ইয়াত আমি এতিয়া কি কৰিব লাগে +5 কৰিব লাগে কিন্তু +5 কৰিবৰ কাৰণে আমি ডাইৰেক্ট কৰিব নোৱাৰো কাৰণে আমি কি কৰিম আমি বিগ ফেন ব্যৱহাৰ কৰিম হয়নে বিগ ফেনৰ সূত্ৰটো কি আছিল +5 ৰ +5 হ'বৰ কাৰণে হ'ব লাগিব ইয়াত -5 আৰু ইয়াত +10 মানে এটা বিট আমি ওপৰলৈ নিব লাগিব কিন্তু এটা বিট ওপৰলৈ নিবৰ কাৰণে আমাৰ ইয়াত কোনো ফ্ৰী বিট নাইকিয়া হৈ আছে আমাৰ কোনো বিটেই নাই ইয়াত হয়নে তাকে এই যে +1 কৰিব লাগিব এটা বিট যে আমি প্লাস কৰিব লাগিব সেই +1 টো কৰিবৰ কাৰণে আমি কি কৰিম সেই এটা বিট যে আমি যোগ কৰিম তাৰ কাৰণে আমি কি কৰিম তেতিয়া আমি এই টেন্স ৰডত আমি আকৌ স্মল ফেন ফৰ্মুলা আমি এতিয়া ব্যৱহাৰ কৰিম +1 ৰ কাৰণে স্মল ফেন ফৰ্মুলাটো কি হ'ব লাগিব স্মল ফেন ফৰ্মুলা মতে হ'ব -4 আৰু এফালে +5 হয়নে বুজি পাইছেনে বাৰু কি আমি উত্তৰটো কি পালো ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে আপাৰ বিট এটা আছে এটাকে আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰ হ'ব 50 হয়নে আমাৰ উত্তৰ হ'ব 50 বুজি পাইছেনে বাৰু ঠিক আছে বাৰু ইয়াৰ পিছৰ অংকটোলৈ যাওঁ তেতিয়া এই বিষয়টোৰ ওপৰত আপোনাৰ কনসেপ্টটো আৰু ক্লিয়াৰ হ'ব ইয়াৰ পিছৰ অংকটো কি আছে 92 + 8 হয়নে আমি প্ৰথমতে এবাকাছটো ডিৰেক্ট কৰি ললোঁ এতিয়া আমি কৰিব লাগিব কি 92 কাৰণে আমি কি কৰিম টেন্স ৰডত আমি 9 বনাম এটো হ'ল 9 আৰু 1 ৰডত আমি বনাম 2 হয়নে বাৰু হৈ গ'ল আমাৰ 92 হ'ল এতিয়া আমি ইয়াৰ লগত কি যোগ কৰিব লাগিব আমি ইয়াৰ লগত 8 যোগ কৰিব লাগিব 8 যোগ কৰিব লাগিব হয়নে এতিয়া 8 যোগ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 8 ৰ স্মল ফেনটো নহবই নোৱাৰে এটাকে আমি বিগ ফেন ব্যৱহাৰ কৰিম 8 ৰ বিগ ফেন সূত্ৰমতে কি হ'ব 8 ৰ বিগ ফেনৰ সূত্ৰমতে হ'ব -2 আৰু +10 হয়নে এটাকে আমি ইয়াত 1 ৰডত আমি -2 কৰিলোঁ আৰু এতিয়া টেন্স ৰডত কি হ'ব লাগিব টেন্স ৰডত হ'ব লাগিব +1 মানে এটা বিট ওপৰলৈ যাব কিন্তু আমাৰ ইয়াত বিট খালি আছে নে বাৰু আমাৰ ইয়াত কোনো বিট খালি নাই হয়নে এতিয়া আপুনি এটা মন কৰক ইয়াত আমি এটা বিট যেহেতু খালি নাই তাৰ মানে কি আমি ইয়াত কোনবা এটা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব +1 ৰ কাৰণে যে ফৰ্মুলা ব্যৱহাৰ কৰিম +1 ৰ ফৰ্মুলা ব্যৱহাৰ কৰোঁতে যদি স্মল ফেনৰ ফৰ্মুলা ব্যৱহাৰ কৰি তেতিয়া কি হ'ব -4 হ'ব আৰু +5 হ'ব হয়নে কিন্তু ইয়াততো +5 হৈয়ে আছে হয়নে এটাকে তাৰমানে আমি ইয়াত স্মল ফেন ফৰ্মুলা ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া আমি কি কৰিম ইয়াত আমি এতিয়া আকৌ সেইকাৰণে বিগ ফেন ফৰ্মুলা ব্যৱহাৰ কৰিম +1 টো কৰিবৰ কাৰণে যিটো আমি আগতে দৰকাৰ হৈছিল তাৰমানে +10 কৰোঁতে ইয়াত বিটছ আমাক লাগিছিল এই বিটছটোৰ কাৰণে আমি আকৌ ইয়াত ফৰ্মুলা ব্যৱহাৰ কৰিম এটাকে সেই +1 কৰিবৰ কাৰণে আমি ইয়াত যেতিয়া বিগ ফেন ফৰ্মুলা ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব বিগ ফেন ফৰ্মুলা মতে কি হয় +1 ৰ বিগ ফেন ফৰ্মুলা মতে হ'ব -9 আৰু তাৰ কাষৰ ৰডত +1 তাৰমানে তাৰ কাষৰ ৰডত এটা বিট উঠি যাব হ'লনে এতিয়া বুজি পাইছেনে উত্তৰ কি পালোঁ আমি 100 ৰডছত এটা বিট 10 ৰডত 0 1 ৰডত 0 এটাকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 100 এতিয়া আমি ইয়াৰ পিছৰ অংকটোলৈ যাওঁ আমি এতিয়ালৈকে যোগ অংকবিলাক কেনেকৈ কৰিব লাগিব তাৰ ওপৰত আমি এটা সৰু সুৰা অনুশীলন কৰিলোঁ এতিয়া আহক আমি বিয়োগ অংকলৈ যাওঁ বিয়োগ অংকত প্ৰথমটো অংক আমাৰ কি আছে 100 - 8 হয়নে আহক এতিয়া আমি এই অংকটো এবাকাছ টুলছত সমাধান কৰোঁ এতিয়া 100 কৰিবৰ কাৰণে আমি কি কৰিম 100 ৰডছত এটা বিট উঠাই দিলোঁ হ'লনে
এতিয়া আমি কি কৰিব লাগিব -8 এতিয়া -8 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব -8 ডাইৰেক্ট হ'বনে নহয় -8 ডাইৰেক্ট নহয় যেতিয়া আমি কি কৰিম আমি ইয়াত এতিয়া ফৰ্মুলা ব্যৱহাৰ কৰিম -8ৰ ফৰ্মুলাটো কি আছিল -8 হ'বৰ কাৰণে কি হ'ব লাগিব -8 হ'বৰ কাৰণে হ'ব লাগিব +2 -10 কিন্তু -10 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় কাৰণ ইউনিট পইণ্টৰ ওচৰত কোনো টেনছৰত কোনো বিট নাইকিয়া এটাকে আমি ইয়াত কি কৰিম এতিয়া মাইনাছ হেৰি কৰিবৰ কাৰণে এই যেটো আমাৰ বিট নাইকিয়া হৈ আছে যেটো এটা বিট আমি তলে নব লাগে সেই বিটটোৰ কাৰণে আমি কি কৰিম হয় আমি সেই বিটটোৰ কাৰণে আকৌ আমি বিগ ফিন ফৰ্মুলা ব্যৱহাৰ কৰিম হয়নে এটাকে -1 কৰিবৰ কাৰণে যেটো ফৰ্মুলা আছিল তো কি আছিল -1ৰ বিগ ফিন ফৰ্মুলা কি আছিল -1ৰ বিগ ফিন ফৰ্মুলা আছিল +9 -1 হয়নে এতিয়া আমি উত্তৰটো কি পালো 5 6 7 8 9 91 আৰু 92 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 92 বুজি পাইছেনে আহক এতিয়া এনেকুৱা আৰু এটা আমি বিয়োগ অংক কৰোঁ তেতিয়া আমি ভালদৰে বুজি পাম এতিয়া ইয়াৰ পিছৰ অংকটোলৈ যাওঁ পিছৰ অংকটোত কি আছে 50 - 4 হয়নে আহক এতিয়া আমি প্ৰথমতে এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি লওঁ ঠিক আছে আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাক কি লাগে 50 লাগে 50 কাৰণে কি কৰিম টেনছৰত আপাৰ বিট আমি নমাই দিলোঁ আমাৰ 50 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে -4 হয়নে -4 ডাইৰেক্ট হ'বনে বাৰু নহয় কাৰণ ইউনিট পইণ্টৰ ওচৰত আমাৰ ওৱানছত এটাও বিট নাইকিয়া তেতিয়া আমি -4 কৰিবৰ কাৰণে আমি কি কৰিম -4 কৰিবৰ কাৰণে আমি প্ৰথমতে স্মল ফিনৰ ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব পাৰোঁ নোৱাৰোঁ আমি সেইটো চাওঁ এতিয়া আহকচোন স্মল ফিনৰ ফৰ্মুলা মতে আমি কৰিব পাৰিমনে বাৰু নোৱাৰোঁ কাৰণ ইউনিট পইণ্টৰ ওচৰত আপাৰ বিট নাইকিয়া ওৱানছৰ আপাৰ বিট নাইকিয়া সেইকাৰণে আমি এইটো স্মল ফিনৰ সহায়ত আমি কৰিব নোৱাৰোঁ তেতিয়া আমি কি কৰিম আমি বিগ ফিনৰ সহায় ল'ম বিগ ফিনৰ সহায় ল'বলৈ গ'লে আমাৰ কি হ'ব -4ৰ ফৰ্মুলাটো কি আছিল -4ৰ ফৰ্মুলাটো আছিল +6 আৰু 23ত -1 মানে এটা বিট তললৈ আহিব -10 মানে এটা বিট তললৈ আহিব কিন্তু এটা বিট তললৈ আহিব পাৰে আমাৰ ইয়াত বিট আছেনে বাৰু আমাৰতো আপাৰ বিট নামি আছে তাৰমানে 5টা বিট আছে কিন্তু ইয়াত লোৱাৰ বিট এটামান আছেনে নাইকিয়া এটাকে আমি কি কৰিম এতিয়া আমি -1 কৰিব লাগে ইয়াত হয়নে এটাকে আমি তাৰ কাৰণে আকৌ -1ৰ কাৰণে আমি কি কৰিম এতিয়া -1ৰ আমি স্মল ফিন ফৰ্মুলা ব্যৱহাৰ কৰিম -1ৰ স্মল ফৰ্মুলা মতে কি হ'ব -1 হ'বৰ কাৰণে হ'ব লাগিব কি +4 -5 হয়নে আমাৰ অংকটো সমাধান হ'ল আমি উত্তৰ কি পালোঁ 13 10 20 30 40 1 5 6 তাৰমানে 46 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ল আমি প্ৰশ্নটোৰ উত্তৰ পালোঁ 46 বুজি পাইছেনে বাৰু ঠিক আছে আৰু এটা অংক আমি সমাধান কৰোঁ এই অংকটোত কি আছে 95 + 6 95 যোগ 6 আমি 95 লগত কি যোগ কৰিব লাগিব 6 যোগ কৰিব লাগিব আহক এতিয়া এবাকাছ টুলছত কৰোঁ প্ৰথমতে আমি কি কৰিম টুলছ আমি ক্লিয়াৰ কৰি লওঁ হ'ল আমাৰ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাক কি লাগে 95 লাগে আমি 95 বনাব লাগে এটাকে 300 এইটো হ'ল 9 আৰু 100 এইটো 5 আমাৰ কি হ'ল এইটো 95 হয়নে হ'ল এতিয়া আমি কি কৰিব লাগিব এতিয়া ইয়াৰ লগত আমি 6 প্লাস কৰিব লাগিব
এতিয়া 6টো আমাৰ ডাইৰেক্ট হ'বনে ইয়াত নহয় কাৰণ আমাৰ আপাৰ বিট ব্যৱহাৰ হৈ আছে হয়নে দেখে আমি ইয়াত 6 যোগ কৰিব নোৱাৰো ডাইৰেক্ট 6 যোগ কৰিব নোৱাৰো ঠিক আমি কি কৰিম আমি ইয়াত এতিয়া ফৰ্মুলা ব্যৱহাৰ কৰিম কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম প্ৰথমতে চাও আমাৰ যেটো বিগ ফ্ৰেন্ড ফৰ্মুলা আমি সমাধান কৰিব পাৰো নোৱাৰো আমি বিগ ফ্ৰেন্ড ফৰ্মুলা আমি সমাধান কৰিব নোৱাৰো দেখোন হয়নে বাৰু হয় আমি বিগ ফ্ৰেন্ড ফৰ্মুলাৰে এই অংকটো সমাধান কৰিব নোৱাৰো কাৰণ +6 কৰিবৰ কাৰণে আমি ইয়াত কৰিব লাগিব কি -4 হয়নে আমাৰ ইয়াত -4 আমি কৰিব নোৱাৰো এটাকে আমি কি কৰিম এতিয়া আমি এতিয়া সেই কাৰণে ইয়াত আমাৰ যেটো 4 নম্বৰ ফৰ্মুলা আছিল মিক্স ফ্ৰেন্ড ফৰ্মুলা আমি মিক্স ফ্ৰেন্ড ফৰ্মুলা আমি ইয়াত ব্যৱহাৰ কৰিম মিক্স ফ্ৰেন্ড ফৰ্মুলা মানে কি হ'ব লাগিব +6 কৰিবৰ কাৰণে আমি কি কৰিব লাগে +6 কৰিবৰ কাৰণে কৰিব লাগিব 10 + 10 1 -5 আৰু +1 হয়নে বাৰু কিন্তু আমাৰ +1 হ'ল আৰু -5 হ'ল কিন্তু 10 আমাৰ +1 কৰিবৰ কাৰণে আমাৰ বিটটো আছে নে বাৰু লোৱাৰ বিট আমাৰ নাই কিয়া এটা আমি +1 কৰিব নোৱাৰিলো এটা আমি কৰিম কি +1 টো কৰিবৰ কাৰণে আমি কৰিম কি দিয়া +1 কৰিবৰ কাৰণে সেই কাৰণে আমি প্ৰথমতে ইয়াত স্মল ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ হয় নেকি চাও কিন্তু স্মল ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ হ'বনে নহয় কাৰণ আমাৰ আপাৰ বিট ইয়াত ব্যৱহাৰ হৈ আছে সেই কাৰণে আমি কি কৰিব লাগিব আমি ইয়াত বিগ ফ্ৰেন্ড ফৰ্মুলা আমি এতিয়া ব্যৱহাৰ কৰিম +1 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব +1 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা মতে হ'ব কাষৰ ৰদত +1 +10 টা মানে আৰু মেইন ৰদত -9 হয়নে বুজি পাইছেনে এতিয়া আমাৰ উত্তৰটো কি হ'ল 100 ৰডছত এটা বিট উঠি গ'ল আৰু 10 ৰডত আমাৰ লোৱাৰ বিট নামি আহিল 4টা আৰু আপাৰ বিটটো ওপৰলৈ উঠি গ'ল তেতিয়া আমি উত্তৰটো কি পালো 100 ৰডছত 100 10 ৰডত 0 আৰু 1 ৰডত 1 এটাকে 101 101 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 101 বুজি পাইছেনে বাৰু এনে ধৰণৰে আমি এটা অংকত সমাধান কৰিবৰ কাৰণে এনে ধৰণৰে আমি দুবাৰকৈ ফৰ্মুলা ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব এনে ধৰণৰে আমি ফৰ্মুলা ব্যৱহাৰ কৰি এই ধৰণৰ অংকবিলাক আমি এবাকাছ টুলছত সমাধান কৰিম আপোনালোকে এতিয়া কাম কৰক আমাৰ কিতাপখনত এনে ধৰণৰ কিছু সংখ্যক এই ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা অংক দিয়া হৈ আছে য'ত এটা অংকতে একেঠাইতে দুবাৰকৈ ফৰ্মুলা ব্যৱহাৰ কৰিব লগা হয় লাগিলে হেতু স্মল ফ্ৰেন্ডৰ ফৰ্মুলাই হওক বা বিগ ফ্ৰেন্ডৰ ফৰ্মুলাই হওক বা মিক্স ফ্ৰেন্ডৰ ফৰ্মুলাই হওক একেঠাইতে দুবাৰকৈ ফৰ্মুলা ব্যৱহাৰ কৰিব লগা হয় বুজি পাইছেনে তেনেকুৱা যিখিনি অংক আছে সেই অংকখিনি আপোনালোকে নিজেও প্ৰেক্টিছ কৰক আৰু ছাত্ৰ ছাত্ৰীকো বাৰে বাৰে প্ৰেক্টিছ কৰক যাতে তেওঁলোকে এনে ধৰণৰ অংক কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে পাৰ্গত হৈ পৰে ঠিক আছে ধন্যবাদ